নমস্কাৰ ৰাইজ। আজি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিছে, তেওঁ নিজেই ঝাৰু ল'বলগীয়া হৈছে, কাৰণ তেওঁ নিজৰ দেশখনক বহুত ভাল পায়, দেশখনৰ কথা বহুত চিন্তা কৰে। তেখেতৰ লগত আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন গুৰুত্বপূৰ্ণ বৈঠকত বহিব বুলি ফোন যোগে জনাইছে। তো তেওঁ ততাতৈয়াকৈ লাগি গৈছে, যিখন ফিল্ডত তেওঁ বৈঠকত মিলিত হ'ব সেই ফিল্ডখন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, যাতে জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ অসন্তুষ্টি প্ৰকাশ নকৰে। আমাৰ ভাৰতখন যে চাফা, আমাৰ চাফ চিকুণতা ফালৰ পৰা নাম্বাৰ 1ত থাকে, সেইটো প্ৰমাণ কৰি দিব বিচাৰিছে আমাৰ মোদী ডাঙৰীয়াই। তো জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক খুবেই আকৰ্ষিত কৰিবলৈ তেওঁ উঠি পৰি লাগিছে ফিল্ডখন চাফা কৰাত, আৰু কোনো ধৰণৰ ত্ৰুটি নকৰাকৈ নিষ্ঠা সহকাৰে তেওঁ ফিল্ডখন চাফা কৰি আছে। আশা কৰোঁ আজিৰ বৈঠকখন সফল হওক, কোনো ধৰণৰ এনেকুৱা বিতৰ্কমূলক আলোচনাত মিলিত নহয়, যাতে দুয়োখন দেশৰে ক্ষতি হয়। তো কোনো ক্ষতি নোহোৱাকৈ দুয়োখন দেশৰে যাতে লাভ হয়, দুয়োখন দেশৰ যাতে উন্নতি সাধন হয়, সেই কামনা কৰি এই বৈঠকখন সফল হ'ব বুলি আশা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোদী ডাঙৰীয়াৰ ইমান কষ্ট অথলে নাযায়। জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ মোদী ডাঙৰীয়াৰ ওপৰত খুবেই সন্তুষ্টি প্ৰকাশ কৰে যেন। এয়া চাওক ৰাইজসকল, আমাৰ জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি পাইছে। চাৰিআলিলৈকে এখন টেম্পোত আহিছে, আৰু চাৰিআলিৰ পৰা ইয়াত ফিল্ডলৈকে এখন টমটমত নমাই দি গৈছে। জেট ছিকিউৰিটি লাগি আছে কাষত, আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুবেই আনন্দত দেখা গৈছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অকণমান লাজকুৰীয়া যেন লাগিছে। আশা কৰোঁ বৈঠকত যাতে লাজকুৰীয়া স্বভাৱটো নাইকিয়া হয়। এয়া দেখিছে, বহুত ফূৰ্তিত দেখা গৈছে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীকো। চাওক, দুখন মিলিত এয়া আমাৰ ৰণে গা ধুই উঠিছে। গা ধুই উঠি এতিয়া মোক ধমকি দি আছে একদম, মোৰ লগত নেখেলে ন? কিয় নেখেলা মোৰ লগত? খেলিবা নাই? এটা চকু সৰু যেন লাগিছে দেখোন, এটা চকু সৰু কৰি দিব পাৰা তুমি, হা? ঐ আহা 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 হামুদিয়া আহা আহা হামুদিয়া আহা আহা বহা। এই কান্দুৰা চোৱা, কান্দুৰা এইটো চাওক বন্ধুসকল, চাওক এইটো আমাৰ কান্দুৰা। এইটো আমাৰ কান্দুৰাক মই তাৰ লগত খেলিব বিচাৰিছোঁ, সি কান্দি আছে দেখিছে। বহা। পৰি যাবা। অ' মাই, আয়া। ৰন, নোজ ক'ত? আই ক'ত? আৰু লিপছ ক'ত? বাবা। আৰু হেণ্ড দেখা দিয়া, হেণ্ড ক'ত? এইখন লেগ, হেণ্ড এইখন হেণ্ড। তাৰপিছত ইয়াৰ কোনখন? এই ইয়াৰ কাণ। হ'ব, ইংলিছত বাদ দিলোঁ আৰু অসমীয়াত সোধোঁ আৰু ন। গাল কোনখন? বা চুলি। তোমাক মায়ে ক'ত মাৰে? মায়ে কেনেকৈ ধমকি দিয়ে? কেনেকৈ দম দিয়ে মায়ে? খং কেনেকৈ দিয়ে মায়ে? কেনেকৈ খং দিয়ে? কেনেকৈ দিয়ে? মায়ে তোমাক কেনেকৈ গালি পাৰে? কেনেকৈ মাৰি দিয়ে? মায়ে কেনেকৈ মাৰে দেখা দিয়া? এনেকৈ মাৰেনে? মায়ে এনেকৈ মাৰেনে? তুমি বদমাছ হয়নে? সেইকাৰণে আজি ক'ত ফুৰিলা? কোৱাচোন, ক'ত ফুৰিলা আজি? বা গৈছা, আৰু মাহী গৈছা, আৰু বৰদেউতা লৈছিল। ৰাতিপুৱা যে চকলেট দিম বুলি বৰদেউতা লৈছিল ন? পদুমনে লৈছিল, পদুমন চাচু, আৰু মামাই লৈছিলনে? তাৰপিছত মাহীহঁতৰ তাত গৈছা, ঘূৰি আছা। আৰু বগাসুৰৰ তাত গৈছা ন? অলপ আগত যে গৈছিলা। পৱন নাই, পৱন ঘৰত। পৱনো নাই, খুৰীমাও নাই এতিয়া ন? দাদা গৈছা নাই আজি? দাদা ভাস্কৰ দাদা যোৱা নাই আজি? যোৱা নাই?
নমস্কাৰ দিয়া একবাৰ নমস্কাৰ দিয়া নমস্কাৰ আৰু চুম দিয়া অঁ হেণ্ডশেক কৰা বাবা টেকৰ বাটেদি গৈছে ন ভয় লাগে তোমাৰ টেকৰ তুমি মোবাইলত কি চাই ভাল পোৱা ৰেণু চাই ভাল পোৱা নে ৰেণু নামাৰে মা আয়া দেউতাক মাৰে নেকি দেউতাক মাৰে ক'ত বহি আছা তুমি কোৱাচোন ক'ত বহি আছা কাৰ পেটত বহি আছা এনেকৈ যদি নমাই দিওঁ তোমাক যদি এনেকৈ পেলাই দিওঁ পেলাই দিওঁ এনেকৈ দিওঁ হৈ যাব এয়া দেখিলে আমাৰ ধেমালি আয়া